মাজত মাত্ৰ ৩টা দিন শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে তোৰণ মূল মণ্ডপ আৰু নামঘৰৰ লগতে শিবিৰসমূহো সাজি উলিওৱা হৈছে ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে বৃহৎ ৰান্ধনীশাল আৰু ভোজনালয়ৰো ব্যৱস্থা কৰা হৈছে অহা ৬ ফেব্ৰুৱাৰীৰ পৰা লোকে লোকাৰণ্য হ'ব মৰিগাঁৱৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু আয়োজক সমিতি সাজু হৈছে সেৱা বাহিনীও প্ৰস্তুতি প্ৰায় ১০০% আমাৰ সম্পূৰ্ণ হৈছে আৰু যি মানে অলপ বাকী আছে মানে অধিৱেশনৰ দিনালৈ আপোনাৰ সম্পূৰ্ণ হৈ যাব কোনো হেৰি নহ'ব ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ ব্যস্ততা বাঢ়িছে অধিৱেশনস্থলীত মোদীক আদৰিবলৈ সাজু আদৰণি সমিতিও কিন্তু নিজৰ স্থিতিত অটল বিধেয়ক বিৰোধী দল সংগঠনসমূহ তেওঁলোকৰ স্পষ্ট ঘোষণা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অস্থায়ী সংখ্যক অধিৱেশনত গুৰু বন্দনাহে হওক মোদী বন্দনা হ'বলৈ কোনো কাৰণতে দিয়া নহ'ব এই অধিৱেশনখন গভীৰ আগ্ৰহেৰে ৰাইজে বাট চাই আছে গতিকে অতি সুন্দৰভাৱে উদযাপন হওক সকলো মানুহে সহায় সহযোগিতা কৰক অসমৰ সকলো প্ৰান্তৰ ভকতবৃন্দ আহক আমি তেখেতসকলক শুশ্ৰূষা কৰিবলৈ আমি অসমীয়া মৰিগাঁওবাসী ৰাইজে ৰৈ আছে কিন্তু ঘটনাটো কি আমি ইয়াতে গুৰু বন্দনা কৰিম ইয়াত কেতিয়াও আমি মোদী বন্দনা নকৰোঁ আমি গুৰু বন্দনা কৰিম অৱশ্যে ৭০টা সংগঠনলৈ আদৰণি সমিতিৰ আহ্বান অধিৱেশনস্থলীত প্ৰতিবাদ নকৰিব কোনো কাৰণতে যাতে মৰ্যাদা বিঘ্নিত নহয় আপোনাৰ খবৰ যি আন্দোলন সেই আন্দোলন অব্যাহত নিশ্চিতভাৱে থাকিব সেই আন্দোলন আমাৰ প্ৰশ্ন নাই কিন্তু আমাৰ অনুষ্ঠানটোৰ প্ৰতি আপোনালোকক শ্ৰদ্ধা জনাই অনুষ্ঠানটোৰ প্ৰতি সন্মান জনাই আৰু অনুষ্ঠানটোৰ যাতে মৰ্যাদা বিঘ্নিত নহয় আৰু অনুষ্ঠানটো যাতে সুকলমে পাতিব পাৰে তাৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছোঁ ইফালে নতুন দিল্লীৰ পৰাই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা জাতীয় সংগঠনসমূহৰ কৃষক নেতা অখিল গগৈৰ স্পষ্ট ঘোষণা বিতৰ্কিত বিধেয়ক বাতিল নকৰা পৰ্যন্ত মন্ত্ৰীসকলৰ বিৰুদ্ধে প্ৰতিবাদ চলিয়ে থাকিব গতিকে বাতিল কৰা হওক প্ৰধানমন্ত্ৰীৰ নিমন্ত্ৰণ শংকৰ সংঘক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এটা জাতীয় অনুষ্ঠান হিচাপে অসমীয়া জাতিৰ বিপক্ষে বিজেপি দল থিয় হোৱাৰ সময়ত আপোনালোকে কোনো পধ্যে প্ৰধানমন্ত্ৰীক এই সময়ত নিমন্ত্ৰণ কৰাটো উচিত হোৱা নাই কিন্তু যদিহে শংকৰ সংঘই এই নিমন্ত্ৰণ বাতিল নকৰে তেতিয়াহ'লে ৭০টা সংগঠনে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বিৰোধিতা কৰাটো খাটা তেওঁ লগতে কয় প্ৰধানমন্ত্ৰী আহিলে নিশ্চিতভাৱে প্ৰতিবাদ হ'বই গতিকে কলা পতাকা প্ৰদৰ্শনৰ বাবে ৭০টা সংগঠনক সাজু হৈ থাকিবলৈ আহ্বান জনাইছে অখিল গগৈ আমি ৭০টা সংগঠনৰ সকলো জিলা সমিতি কেন্দ্ৰীয় সমিতি আৰু আঞ্চলিক সমিতিক আহ্বান জনাইছোঁ যে অহা ৮ আৰু ৯ তাৰিখৰ দিনা কেইবা হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী ভ্ৰমণৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু কলা পতাকা প্ৰদৰ্শন কৰিব লাগে এফালে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ উৎসুক আয়োজক সমিতি আনফালে স্থিতিত অটল দল সংগঠনসমূহ নতুন দিল্লীৰ পৰা প্ৰাঞ্জল প্ৰতিম দাসৰ সহযোগত কেমেৰা পাৰ্চন দীপজ্যোতিৰ সৈতে মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম